তো বন্ধুসকল হৰৰ থ্ৰিলাৰ মুভি চাইনো কোনে বেয়া পায় আপোনালোকে যদি বিৰুপাক্ষা আৰু মংগলবাৰম নিচিনা মুভি চাইছে তেনেহ'লে আপোনালোকৰ মুভি টেষ্ট একদম বঢ়িয়া ঠিক আছে তো তেনেকুৱা এখন হৰৰ থ্ৰিলাৰ মিষ্ট্ৰি থকা একদম পুৰা ছুপাৰ নেচাৰেল কিছুমান পাৱাৰ থকা এখন মুভি চালোঁ মই ৰিচেণ্টলি তেলেগু ফালৰ পৰা অহা আগতে আপোনাৰ তেলেগুতে ৰিলিজ দিছিলে এতিয়া ৰিচেণ্টলি হিন্দী ডাব হৈ আহিছে যাৰ নাম হৈছে চাম্ভালা ঠিক আছে চাম্ভালা এখন গাঁৱৰ নাম যাৰ এই গাঁওখনৰ নামতে চিনেমাখনৰ নাম দিছে তো মুভিখন মই চালোঁ আৰু আহক অলপমান কথা পাতোঁ তো মুভিখনৰ ষ্টাৰ কাষ্টত আছে আদিশাই কুমাৰ যি নেকি এজন চাইণ্টিষ্ট হিচাপে ইয়াতে কেৰেক্টাৰ লৈছে আৰু আমাক চিনেমাখনত দেখুওৱা যায় এখন গাঁও যাৰ নাম হৈছে চাম্ভালা আৰু সেই চাম্ভালা গাঁওখনৰ লোকসকলে অন্ধবিশ্বাস বা ভগৱানক বহুত বিশ্বাস কৰে সকলো ক্ষেত্ৰতে যিকোনো ক্ষেত্ৰৰ সমাধান উলিয়াবলৈ সেই ভগৱানক বিশ্বাস কৰিয়ে তেওঁলোকৰ মানে সমস্যাসমূহ সমাধান কৰিবলৈ চায় ঠিক আছে তো তেনেকুৱা এটা ক্ষেত্ৰত এদিন হঠাতে এটা উল্কাপিণ্ড পৰি যায় আৰু এই উল্কাপিণ্ড পৰাৰ পাছতে গাঁওখনত বহুত ধৰণৰ আচৰিত ধৰণৰ ৰহস্যময় ধৰণৰ কিছুমান ঘটনা ইয়াতে ঘটে য'ত নেকি মানুহৰ মৃত্যুলৈকে হয় তো গাঁওবাসীৰ মনত এটা ডাঙৰ প্ৰশ্ন উদয় হয় যে আচলতে এই মৃত্যুৰ ৰহস্য কি তেওঁলোকে বহুত মানে পূজা পাঠ কৰে বা বিভিন্ন ধৰণৰ সমাধান উলিয়াবলৈ চায় কিন্তু কোনো ধৰণৰ একো সমস্যা সমাধান নহয় আৰু তেনেকুৱা সময়তে এজন চাইণ্টিষ্ট আহে যাৰ নাম থাকে বিক্ৰম সি উল্কাপিণ্ডক ৰিচাৰ্চ কৰিবলৈ চহৰৰ পৰা আহে সেই চাম্ভালা গাঁওখনত আৰু বহুত দিন ৰিচাৰ্চ কৰাৰ পাছত সি এনেকুৱা ধৰণৰ তাতে চিক্ৰেট গম পায় যে সেই চিক্ৰেটটো গম পোৱাৰ পাছত সি মানে আচৰিত হৈ যায় তো তাত বিভিন্ন ধৰণৰ বহুত বস্তু গুফাত মানে কিছুমান মানে জকা পায় আৰু সেই জকাৰ পৰা যোনখিনি মানে সঁচা তথ্য ৰিভিল হয় সেইখিনি মানে আপোনাক ছাৰপ্ৰাইজ কৰি ৰাখি দিব তো মুভিখন ফুল্লি এংগেজড হয় আৰু আপোনালোকক একদম 100% আপোনালোকৰ টাইম ৱেষ্ট নহয় এইখন চিনেমাৰ পৰা সেই ৰিচাৰ্চ কৰিবলৈ অহা চাইণ্টিষ্টজনেও যে সেইখিনি সমস্যাৰ পৰা সমাধান উলিয়াব নোৱাৰি সেই সমস্যাখিনিত কেনেকৈ জৰ্জৰিত হৈ পেলাই আপোনাৰ গোটেই মানে গাঁওখনক এটা ডাঙৰ সমস্যালৈ পৰিৱৰ্তন কৰি দিয়ে আৰু তাৰ ফলত কি সমস্যা হয় আৰু সেই সমস্যাখিনি সলিউশ্যন উলিয়াব পাৰে নোৱাৰে শেষত আৰু বিভিন্ন ধৰণৰ এটা ছুপাৰ নেচাৰেল পাৱাৰ যি থাকে সেই পাৱাৰৰ লগত যুঁজ দি পেলাই সেই গাঁওখন ৰক্ষা কৰিব পাৰে নে নোৱাৰে মানুহখিনি সকলোবোৰ জীয়াই থাকিব পাৰে নে নোৱাৰে তাৰ ওপৰত বিভিন্ন ধৰণৰ এটা বেছ একদম ষ্ট্ৰং ষ্টৰি লাইন লিখি পেলাই ৰাইটাৰ্ছে আমাক বহুত ধুনীয়া এটা কাহিনী দিছে তো আপোনালোকে চাই নিশ্চয় ভাল পাব এইটো একদম ফেমিলি এণ্টাৰটেইনাৰ হয় আপোনালোকে সকলো লগতে চাব পাৰে একদম হৰৰ মিষ্ট্ৰি থ্ৰিলাৰ ইয়াত ভৰভৰকৈ আছে আৰু আপোনালোকক ক'লো নহয় যে আপোনালোকে ষ্টৰিটো যেতিয়া ষ্টাৰ্ট কৰিব চাবলৈ তাৰ পাছৰ পৰা এনেকুৱা এংগেজিং কিছুমান চিন দেখাব আপোনালোকে সেই চিনখিনি দেখি নিশ্চয় ছেটিছফাইড হ'ব আপোনালোকে মানে চিনেমাখন চাই থাকিলেও আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হৈ থাকিব যে আচলতে কি দেখুৱাবলৈ গৈ আছে বা ইমান মিষ্ট্ৰি থ্ৰিলাৰ মানে কিয় হৈছে কিয় এনেকুৱা ধৰণৰ চিনবোৰ হৈছে কিয় কাৰোবাৰ কোনোবা মৰিছে তো আপোনালোকে লাষ্টলৈকে চিনেমাখন চাই এংগেজ একদম 100% হ'ব চাম্ভাল এখন তেলেগু ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা এখন ভাল মুভি আহিলে হিন্দী ডাবটো বহুত ধুনীয়া হৈছে ইয়াৰে আৰু এইখন মুভিত যিবোৰ ৰহস্যময় ঘটনা দেখুওৱা যায় তো সেই ঘটনাবোৰ ভগৱানৰ সৈতে কেনেদৰে জড়িত আৰু কিছুমান আমাক মানে আপোনাৰ এই ধাৰ্মিক ক্ষেত্ৰত কিছুমান জ্ঞানো দিয়ে এই মুভিখনে তো সেইখিনিও আপোনালোকে ইয়াতে ভাল পাই যাব চিনেমাখন যিহেতু তেলেগু ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আহিছে তো চাউথৰ তাৰকাটো আপোনালোকে ক'ৰবাত নাই ক'ৰবাত অকণমান হ'লেও পাই যাব কাৰণ সেই বস্তুটো তেওঁলোকৰ থাকিবই কিন্তু এক্টিংটো চবৰে ভাল হৈছে আৰু আনএক্সপেক্টেডলি যিখিনি আপোনালোকে টুইষ্ট দেখিব চিনেমাখনত ছাৰপ্ৰাইজ পেকেজ হ'ব আপোনাৰ কাৰণে সেইখিনি তো বন্ধুসকল আপোনালোকে যদি বহুত দিন ধৰি এখন ভাল চিনেমা পোৱা নাই বিচাৰি আছে তেনেহ'লে এইখন মুভি আপোনালোকে চাব পাৰে যিসকলে চাইছে তেওঁলোকেতো গম পাইছে এইখনৰ মানে বেয়া ৰিভিউ নিদিয়ে আৰু যিসকলে নাই চোৱা আপোনালোকে নিশ্চয় এইখন মুভি চাব আপোনালোকে ভাল পাব তো ঠিক আছে আজিলৈ আহোঁ নেক্সট পাম ব্লগ ভিডিঅ' আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আছামিজ ৰিভিউৰ নামেৰে ইউটিউবতো মই ভিডিঅ'খিনি আপলোড কৰোঁ আপোনালোকে তাতো গৈ চাব পাৰে থেংক ইউ বাই বাই